নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ কাৰণে এটা বিশেষ কাৰণে মই এটা ভিডিঅ'টো বনাবলগীয়া হৈছে কাৰণ তোমালোকৰ এনেকুৱা লাগি থাকে যে পৰীক্ষাত যিবোৰ কুৱেশ্যন আহে ধৰা মেথছৰ হওক বা সায়েন্সৰ হওক যিবোৰ কুৱেশ্যন আহে এই কুৱেশ্যনবোৰ কেনেকুৱাকৈ মানে কিতাপৰ পৰা কিছুমান কুৱেশ্যন নাহে নেকি বা নাহে নেকি কিছুমান ইমান কনচেপ্টচুৱেলকৈ দি আমি নোৱাৰোঁ বা আমি MCQ আমি এটেণ্ড কৰিব নোৱাৰোঁ তো গতিকে তেনেকুৱা ক্ষেত্ৰত তোমালোকৰ ক্ষেত্ৰত সেই তেনেকুৱা সমাধান বিচাৰিবৰ কাৰণে আজি ভিডিঅ'টো লৈ আহিছোঁ চোৱা বিশেষকৈ মই দশম শ্ৰেণীৰ কথা মই ক'বলৈ বিচাৰিছোঁ কাৰণ দশম শ্ৰেণীত বিশেষকৈ কিতাপৰ পৰাই আহে যদি আমি কিতাপখন ভালদৰে যদি আমি পঢ়োঁ গোটেই ডিটেইলছকৈ যদি আমি পঢ়োঁ গোটেই কনচেপ্টটো যদি আমি ভালদৰে বুজি পঢ়োঁ অবভিয়াছলি আমি পৰীক্ষাত যিকেইটা MCQ আহে 45টা হওক 50টা হওক আমি সেইকেইটা আমি ভালদৰে কৰি থৈ আহিব পাৰিম ধুনীয়াকৈ আমি 45ৰ ভিতৰত বা 40 পালেতো বহুত ন 40 পাই আহিব পাৰোঁ ঠিক তেনেদৰে আৰু কিছুমান মেথছৰ ক্ষেত্ৰত কিন্তু MCQ অলপ হাৰ্ড হয় আৰু হাৰ্ডকৈ আহিছে বুলি শুনিব পাইছোঁ তো গতিকে মেথছৰ ক্ষেত্ৰত তোমালোকে এনেকুৱা এটা ছিষ্টেম কৰিবা এইবোৰ যে প্ৰিভিয়াছ ইয়েৰ বা সেই আগত হৈ যোৱা যিবোৰ প্ৰশ্ন পেপাৰ সেই প্ৰশ্ন পেপাৰবোৰ সমাধান কৰিব তোমালোকে প্ৰায় চেষ্টা কৰিবা কাৰণ সেই প্ৰশ্ন পেপাৰবোৰৰ পৰাই বেছিভাগ মানে ধৰা MCQ কিছুমান কমন প্ৰবিল নকওঁ কিছুমান তোমালোকে নিজে কৰিবলৈ চেষ্টা কৰিবা মানে MCQ কেনেকৈ আহে যদি তোমাৰ কিতাপখন যদি কনচেপ্টটো যদি ভালকৈ ক্লিয়াৰ থাকে ন তো অবভিয়াছলি পাৰিবাই তো নোৱাৰা কোনো তাত কাৰণ নাথাকে আৰু যদি নোৱাৰিছা তো ইউটিউবত কিছুমান ভিডিঅ' আছে ভিডিঅ'সমূহ চাব পাৰিবা ঠিক তেনেদৰে গুগলত উলিয়াব পাৰিবা তেনেকৈ বিভিন্ন চ'ৰ্চ মানে আছে হয়নে সেইবোৰ আমি যদি উলিয়াওঁ ধুনীয়াকৈ আমি MCQ আমাৰ কাৰণে ইজি হৈ পৰিব ঠিক তেনেদৰে আমি MCQ কথা আমি পাতিছোঁ ঠিক তেনেদৰে থিয়ৰী কিছুমান টানো আহে সেই টান আহিবৰ কাৰণে তোমালোকে এটা কাম কৰিব পাৰা মেথছৰ ক্ষেত্ৰত RD শৰ্মা যিখন ৰেফাৰেঞ্চ যিখন বুক আছে সেইখন তোমালোকে কিনি ল'ব পাৰিবা আৰু সেইখন কিনি পেলাই তোমালোকে নিজে আনচাৰ মানে প্ৰব্লেমটো ছল্ভ কৰিব পাৰিবা অৰ্থাৎ কুৱেশ্যনটো কেনেকৈ আহে তোমালোকে সেইটো বুজি পাবা আৰু যদি নোৱাৰা টিচাৰসকলক সুধিবা বা কিছুমান এপ আছে তাতো উলিয়াই ল'ব পাৰিবা সেই তেনেকুৱা ক্ষেত্ৰত তোমালোকে সেই তেনেকুৱাকৈ সমাধান কৰিব পাৰিবা ঠিক তেনেদৰে এতিয়া ঠিক তেনেদৰে কুৱেশ্যন বেংকো আছে হয়নে আমাৰ ক্ষেত্ৰত কুৱেশ্যন বেংকখন এতিয়া যিখন সাৰথি বুলি কয় যিখন নতুন কুৱেশ্যন বেংক আছে সেইখনত নতুন কিছুমান ইনক্লুড কৰিছে তো সেই সাৰথি কুৱেশ্যন বেংকখনক মই বেষ্ট বুলি ভাবোঁ তো গতিকে তোমালোকে ধুনীয়াকৈ সেইবোৰ তাৰ পৰা চ'ৰ্চ উলিয়াই ধুনীয়াকৈ চাব পাৰিবা আৰু ঠিক তেনেদৰে মই এইখিনি ক'লোৱে যে কিতাপৰ পৰা আহে নে নাহে তোমালোকে মুঠতে কনচেপ্টটো ক্লিয়াৰ কৰিবলৈ চাবা লাগিলে সি MCQ হওক বা থিয়ৰীয়ে হওক মুঠতে কনচেপ্টটো যদি আমি ক্লিয়াৰ কৰি থওঁ ন অবভিয়াছলি আমি MCQ ধুনীয়া মাৰ্কছ এটা এটেণ্ড কৰিব পাৰিম তথাপিতো লিখাখিনিতো ধুনীয়াকৈ আমি এটেণ্ড কৰিব পাৰিম অৰ্থাৎ ভাল মাৰ্কছ এটা আমি আনিব পাৰিম যদি আমাৰ কনচেপ্টটো ক্লিয়াৰ থাকে যদি কনচেপ্টটো আমাৰ যদি ক্লিয়াৰে নাথাকে তো আমি ক'ত পাৰিম নোৱাৰিম তো গতিকে আমাৰ কনচেপ্টটো লাগিবই ঠিক তেনেদৰে সেইখিনি বাৰু ঠিকে আছে আমি পঢ়াৰ টাইমটো এতিয়া তোমালোকে পঢ়াৰ কিছুমান আমি ৰুটিন প্ৰভাইড কৰিম তোমালোকৰ কাৰণে ক্লাছ 10ৰ কাৰণে দেই মই ক্লাছ 10ৰ কাৰণে কৈ আছোঁ ক্লাছ 10ৰ মই ৰুটিনখিনি মই প্ৰভাইড কৰি দিম আৰু যিহেতু আমাৰ বেছি সময় নাই তো আমাৰ হাতত গোটেইখিনি তোমালোকে যিমান পাৰা কনচেপ্টটো ক্লিয়াৰ কৰি শেষ কৰিব ট্ৰাই কৰা আৰু কিছুমান ওৱান শ্বট ভিডিঅ'সমূহ চাবা এই পাৰ্ট ভিডিঅ'সমূহ চাই থাকিলে কি হয় বহুত টাইম গুচি যায় তো গতিকে ওৱান শ্বট ভিডিঅ'টো যদি তোমালোকে 3 ঘণ্টা বা 4 ঘণ্টা বহি দিয়া আৰামত খতম হৈ যাব আৰু 3 ঘণ্টা 4 ঘণ্টা নালাগে চাগে ওৱান শ্বট ভিডিঅ' ক্লাছ 10ৰ হয় যিহেতু তোমালোকৰ খুব বেছি 1.5 ঘণ্টা 2 ঘণ্টা হয়নে সেই তোমালোকে যদি ভালকৈ মানে বহি দিয়া 2 ঘণ্টা ধৈৰ্য ধৰি অবভিয়াছলি ভাল মাৰ্কছ এটা এটেণ্ড কৰিব পাৰিবা অৰ্থাৎ বুজিব পাৰিবা বুজি পিনি ধুনীয়াকৈ পৰীক্ষা ধুনীয়াকৈ বনাই লিখি আহিব পাৰিবা তোমালোকে হিন্দী চেনেল কিছুমানো ফ'ল' কৰিব পাৰা ভালকৈ বুজিব পাৰিবা ঠিক তেনেদৰে তোমালোকৰ আৰু এটা কথা যে সকলোৱে কিছুমান এই পঢ়াৰ সময়ত আকৌ টোপনিও ধৰে এই টোপনি ধৰাৰ কথাটো তোমালোকক ক'বলৈ চেষ্টা কৰিম যিসকলতো আমি দিনত পঢ়িম বুলি ভাবোঁ কিন্তু দিনত পঢ়িবলৈ কিন্তু নোৱাৰোঁ কি হয় বহুত টোপনি ধৰে টোপনিৰ পৰা আমি মানে এনেকুৱাকৈ টোপনি ধৰে যে আমি পঢ়িবগৈ নোৱাৰোঁ হয়নে পঢ়িব নোৱাৰাৰ ফলত আমাৰ পৰীক্ষাত কি হয় কম অৰ্থাৎ আমি নাম্বাৰসমূহ কম পাওঁ হয়নে তো গতিকে আমি টোপনি নধৰিবৰ কাৰণে আমি কিছুমান টিপছ ব্যৱহাৰ কৰিব লাগিব মানে কেনেকুৱা কিছুমান মানে ব্যৱহাৰ কৰিব লাগিব ধৰা যদি আমি বেছিতকৈ বেছি টোপনি ধৰিছে বোলে আমাৰ কেনেকুৱা টাইমত টোপনি ধৰে ধৰা 12টাত 1টা বজাত তেনেকুৱা ক্ষেত্ৰত দিনত টোপনি ধৰে হলিডে ক্ষেত্ৰত যিবোৰ হলিডে যিবোৰ নাই স্কুল যেতিয়া বন্ধ থাকিব তেতিয়া আমাৰ টোপনি ধৰে পঢ়িব নোৱাৰোঁ সেই তেনেকুৱা ক্ষেত্ৰত কি কৰিবা তোমালোকে প্ৰথমতে ইজি চেপ্টাৰ এটা উলিয়াই ল'বা ঠিক আছে বা মেথছ কিছুমানে কি কৰে যে মেথছ কৰি ভাল পায় হয়নে মেথছ তোমালোকে যদি কৰি ভাল পোৱা মেথছখন ধুনীয়াকৈ উলিয়াই পিনে আনচাৰসমূহ কৰিবলৈ চেষ্টা কৰিবা তো যিমান আনচাৰসমূহ কৰিবলৈ চেষ্টা কৰিবা
তো টোপনিটো নধৰে আৰু মেথছৰ এটা কি গেমিঙৰ লিখা হয় নাই বস্তুখিনি ধৰা গেম খেলি থকা লিখা লাগে নাই তো গতিকে মেথছখন টোপনি নধৰে ঠিক তেনেদৰে ইণ্টাৰেষ্টিং যিবোৰ চেপ্টাৰ সেই চেপ্টাৰসমূহ পঢ়িবলৈ ট্ৰাই কৰিবা অভিয়াছলি টোপনিটো নাইকিয়া হৈ যাব আৰু ঠিক তেনেদৰে তাত আকৌ যদি টোপনি আহিছে তো কি কৰিবা 5 মিনিট ব্ৰেক লৈ ল'বা ঠিক আছে 5 মিনিট ব্ৰেক লৈ পিনে তোমালোকে এটা মানে নিজৰ পচন্দৰ গান এটা শুনিবা 5-10 মিনিট শুনিলা হৈ গ'ল তাৰপিছত আকৌ পঢ়িবলৈ চেষ্টা কৰা আৰু তাত সত্ত্বেও যদি তোমালোকৰ টোপনি আহিছে তেনেহ'লে তোমালোকে এক্সাৰচাইজ কৰা ধৰা 5-10 মিনিটমান এক্সাৰচাইজ কৰিলা কৰি পিনে তোমালোকে ধুনীয়াকৈ পঢ়িলা আৰু আমাৰ টোপনিটো ভাঙি যাব তেনেকুৱা ক্ষেত্ৰত টোপনি ভাঙি যায় আমাৰ আৰু বেছিকৈ যদি তাতকৈ বেছি টোপনি ধৰিছে খুব বেছি তোমালোকে আধা ঘণ্টা বা 15 মিনিট শুই দিয়া দেই শুবলৈ প্ৰায় চেষ্টা নকৰিবাই তো সময় আমাৰ কাৰণে একেবাৰে কম গতিকে তোমালোকে যিমান পাৰা চেষ্টা কৰিবা আৰু আমাৰ যিটো চেনেল স্মাৰ্ট ষ্টেপছ এই চেনেলটোৰ পৰা আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ আমি প্ৰভাইড কৰি আছোঁ যিবোৰ জীৱন প্ৰক্ৰিয়া যিটো চেপ্টাৰ ক্লাছ 10ৰ যিটো ছায়েন্সৰ 6 নম্বৰ যিটো চেপ্টাৰ এই চেপ্টাৰটো কিছুমান বহুতৰ টান লাগি থাকে হয় নাই তো টান লাগি থাকে কাৰণেও আমি ভাল লৈ আহিছোঁ অৰ্থাৎ টান লাগি থাকে কাৰণে আমি কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ এই ইম্পৰ্টেণ্ট কুৱেশ্যনখিনি যদি তোমালোকে চোৱা অভিয়াছলি ভাল মাৰ্কছ এটা এটেণ্ড কৰিব পাৰিবা ইংলিছ মিডিয়ামৰ কাৰণে মই আনিছোঁ আছামিছ মিডিয়ামৰ কাৰণে আমি বনাই পিনি তোমালোকক দিম আৰু তাত তেনেকুৱা ক্ষেত্ৰত তোমালোকে মই যিখিনি ক'লোঁ তোমালোকে সেইখিনি ভালদৰে মানি গৈ থাকিবা তো অভিয়াছলি ভাল মাৰ্কছ এটা এটেণ্ড কৰিব পাৰিবা তোমালোকে মনত এটাই সংকল্প ল'বা যে মই ভাল মাৰ্কছ এটা আনিম আৰু মা দেউতাৰ মুখত হাঁহি বিৰিঙাম তো এই কথাখিনি ভাবি পিনে যদি তোমালোকে পজিটিভ মাইণ্ডত থাকা অভিয়াছলি পাৰিবা পঢ়িলে সময় ধেৰ নপঢ়িলে কিন্তু সময় আমাৰ একেবাৰে হাতত কম তো গতিকে পঢ়িলে যিটো সময় আমাৰ সময় ধেৰ আছে তোমালোকে যিমান পাৰা পঢ়িবলৈ চেষ্টা কৰা ৰাতিপুৱা জল্দি শুই উঠিবলৈ চেষ্টা কৰা 2-3 দিনমান ৰাতিপুৱা যদি শুই উঠিবলৈ চেষ্টা কৰা তাৰপাছত লাহে লাহে নিজে অভ্যাস হৈ যাব উঠিবলৈ তো গতিকে যিমান পাৰা ৰাতিপুৱা শুই উঠিবলৈ চেষ্টা কৰিবা তাৰপিছত টোপনিটো এভইড কৰিবলৈ চেষ্টা কৰিবা ঠিক তেনেকৈ যদি পঢ়ি অভ্যাস এটা হৈ যাব তো অভিয়াছলি ধুনীয়াকৈ মাৰ্কছ মেট্ৰিকত ভাল মাৰ্কছ এটা এটেণ্ড কৰিব পাৰিবা আৰু যিবোৰ কনচেপচুৱেল হৈ থাকিব বা এনেকৈ হয় তেনেকুৱা একো ভয় নকৰিবা ডেম কেয়াৰ পঢ়ি থাকা কিন্তু কনচেপ্টটো ক্লিয়াৰ কৰা অভিয়াছলি ভাল মাৰ্কছ এটা আনিব পাৰিবা এই ভয় নকৰিবা ভয় কৰিলে কি হয় বহুত এটা মানে বেয়া পৰ্যায়লৈ যায়গৈ গতিকে তোমালোকে ভয় নকৰি ধুনীয়াকৈ সাহস কৰি পিনে মেইন আমাক কি লাগে সাহস লাগে তো সেই সাহসটোৱে যদি আমি আগবাঢ়ি যাব পাৰোঁ ন আমাক কোনেও বচাব নোৱাৰে সেই সাহসটো মেইন লাগিব কিন্তু আমাক সেই সাহসেৰে তোমালোকে মেথছ কৰি যোৱা ডিল কৰি যোৱা মেথছ বা তাৰপিছত হওক ছায়েন্স ইংলিছ ধুনীয়াকৈ পঢ়িব গৈ থাকা তো অভিয়াছলি ভাল মাৰ্কছ এটা এটেণ্ড কৰিব পাৰিবা আৰু যিহেতু এই বছৰটো নহ'লে আৰু তাৰ 2 বছৰমানৰ পিছত আমাৰ গোটেইখিনি 9, 10, 11, 12টো আমি ফ্ৰী দিবলৈ চেষ্টা কৰিম আমাৰ স্মাৰ্ট ষ্টেপ চেনেলটো আৰু তোমালোকে যিমান পাৰা এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ বহু কষ্ট আমি ভিডিঅ'বোৰ বনাওঁ আৰু ইয়াত নেটৱৰ্কো প্ৰব্লেম তো দিবলৈ অলপ প্ৰব্লেম হৈ যায় তো গতিকে যিমান পাৰা ভিডিঅ'বোৰ শ্বেয়াৰ কৰিবা আৰু মানে কথাকেইটা কেনেকৈ পালে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিবা কাৰণ তোমালোকৰ কাৰণে মই বুজি পিনে এই কথাখিনি মই তোমালোকক কৈছোঁ ধন্যবাদ